পেট্ৰল পাম্পত কিছুমান ফেচিলিটি ফ্ৰীকৈ পোৱা যায়। এই ফেচিলিটিসমূহৰ ভিতৰত যদি আপুনি কোনো এটা ফেচিলিটি নাপায় তেনে পোনপটীয়াকৈ কমপ্লেইনো কৰিব পাৰে। যদি আপোনাৰ কমপ্লেইন সত্য হয় তেনে পেট্ৰল পাম্পৰ লাইচেন্সো কেনচেল হ'ব পাৰে। চ' গাইজ, মই ৰিংকু। আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত পেট্ৰল পাম্পত পোৱা 10টা ফেচিলিটিৰ বিষয়ে আলোচনা কৰিম। এই 10টা ফেচিলিটি পাব্লিকে ফ্ৰীকৈ ব্যৱহাৰ কৰিব পাৰে। যদি 10টা ফেচিলিটিৰ ভিতৰত কোনো এটা ফেচিলিটি নাপায় তেনে চৰকাৰী ৱেবছাইট PG পৰ্টেলত গৈ কমপ্লেইনো কৰিব পাৰে। তেনে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পেট্ৰল পাম্পৰ গাড়ী বা বাইকৰ হাৱা ভৰোৱাটো সম্পূৰ্ণ বিনামূল্য। তাৰ বাবে পেট্ৰল পাম্পৰ মালিকে আপোনাৰ পৰা কোনো ধৰণৰ পইচা ল'ব নোৱাৰে। লগতে হাৱা ভৰোৱা মেচিন আৰু এজন কৰ্মচাৰী পেট্ৰল পাম্পৰ মালিকে নিযুক্তি কৰিব লাগিব। যদি কোনো মালিকে পেট্ৰল পাম্পত হাৱা ভৰোৱা বিনিময়ত আপোনাৰ পৰা পইচা ডিমাণ্ড কৰে তেনে আপুনি সেই কোম্পানী অফিচিয়েল ৱেবছাইটত গৈ যিটো টোল ফ্ৰী নাম্বাৰ থাকে তাত কমপ্লেইন কৰিব পাৰে, নতুবা কোম্পানী ইমেইল আইডিত আপুনি মেইল কৰিও কমপ্লেইন কৰিব পাৰে। পেট্ৰল পাম্পত পোৱা দ্বিতীয়টো ফেচিলিটি হৈছে ফাৰ্ষ্ট এইড বক্স। প্ৰতিটো পেট্ৰল পাম্পত ফাৰ্ষ্ট এইড বক্স থাকিব লাগিব আৰু ফাৰ্ষ্ট এইড বক্সত থকা প্ৰতিটো ঔষধ নতুন হ'ব লাগিব। ইয়াৰ কোনো এবিধ ঔষধ এক্সপায়াৰী হ'ব নালাগিব। আৰু যদি আপোনাৰ ফাৰ্ষ্ট এইড বক্সৰ প্ৰয়োজন হয় তেনে পেট্ৰল পাম্পৰ মালিকে ফাৰ্ষ্ট এইড বক্স আপোনাক উলিয়াই দিব লাগিব। যদি মালিকে আপোনাক উলিয়াই দিব নোৱাৰে তেনে আপুনি ইয়াৰ বাবেও পোনে পোনে কমপ্লেইন কৰিব পাৰে। পেট্ৰল পাম্পত পোৱা ফেচিলিটিসমূহৰ ভিতৰত 3 নম্বৰ ফেচিলিটিটো হৈছে বিশুদ্ধ খোৱা পানী। পেট্ৰল পাম্পৰ গৰাকীয়ে সকলো গ্ৰাহকলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগিব। তাৰ বাবে পেট্ৰল পাম্পৰ গৰাকীয়ে নিজেই আৰু মেচিন ইনষ্টল কৰিব লাগিব। যদি কোনো পেট্ৰল পাম্পত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাথাকে তেনে ইয়াৰ বাবেও আপুনি পোনপটীয়াভাৱে কমপ্লেইন কৰিব পাৰে। পেট্ৰল পাম্পত যিসমূহ ফেচিলিটি ফ্ৰীকৈ পোৱা যায় তাৰে ভিতৰত 4 নম্বৰ ফেচিলিটিটো হৈছে ফ্ৰীকৈ কল কৰা। হয়, পেট্ৰল পাম্পৰ পৰা আপুনি যিকোনো এটা নাম্বাৰলৈ ফ্ৰীকৈ কল কৰিব পাৰিব। যদি আপুনি ৰাস্তাত যাওঁতে কিবা সমস্যাৰ সন্মুখীন হয় বা আপোনাৰ মোবাইলত নেটৱৰ্ক নাথাকে তেনে আপুনি পেট্ৰল পাম্পৰ মালিক বা এমপ্লয়িৰ পৰা যিকোনো এটা নাম্বাৰলৈ ফ্ৰীকৈ কল কৰিব পাৰিব। ইয়াৰ বাবে পেট্ৰল পাম্পৰ মালিক বা এমপ্লয়িয়ে আপোনাক কোনো ধৰণৰ অস্বীকাৰ কৰিব নোৱাৰে। যদি অস্বীকাৰ কৰে ইয়াৰ বাবে আপুনি কমপ্লেইন কৰিব পাৰে। 5 নম্বৰতে পোৱা ফেচিলিটিটো হৈছে পেট্ৰল পাম্পত ৱাছৰুম ফেচিলিটি। হয়, পেট্ৰল পাম্পত এটা চাফ চিকুণ ৱাছৰুম থকাটো বাধ্যতামূলক আৰু ইয়াৰ ব্যৱহাৰৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে। যদি কোনো পেট্ৰল পাম্পত লেতেৰা ৱাছৰুম থাকে বা ৱাছৰুম নাথাকে তেনে আপুনি ইয়াৰ বাবে পোনপটীয়াভাৱে কমপ্লেইন দিব পাৰে। পেট্ৰল পাম্পত পোৱা সুবিধাসমূহৰ ভিতৰত 6 নম্বৰ সুবিধাটো হৈছে কমপ্লেইন বক্স। হয়, প্ৰতিটো পেট্ৰল পাম্পত এটা কমপ্লেইন বক্স থকাটো বাধ্যতামূলক। যদি আপোনাৰ কোনো এটা পেট্ৰল পাম্পৰ ছাৰ্ভিচক লৈ ছেটিছফাইড নহয় তেনে আপুনি পোনপটীয়াভাৱে সেই কমপ্লেইন বক্সত কমপ্লেইন কৰিব পাৰে। ইয়াৰ বাবে যিকোনো পেট্ৰল পাম্পত কমপ্লেইন বক্স থকাটো বাধ্যতামূলক। যদি কমপ্লেইন বক্স নাথাকে আপুনি পোনপটীয়াভাৱে ইয়াৰ বাবেও কমপ্লেইন কৰিব পাৰে। পেট্ৰল পাম্পত পোৱা ফেচিলিটিসমূহৰ ভিতৰত 7মটো ফেচিলিটি হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতিজন গ্ৰাহকে জনাটো অধিকাৰ আছে। সেইবাবে পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল আৰু ডিজেলৰ মূল্য ডাঙৰ ডাঙৰ আখৰে লিখি থ'ব লাগিব। যদি কোনো এটা পেট্ৰল পাম্পত পেট্ৰল আৰু ডিজেলৰ মূল্য ডাঙৰকৈ লিখি থোৱা নাথাকে তেনে আপুনি তাৰ বাবে কমপ্লেইন কৰিব পাৰে। আপুনি এজন গ্ৰাহক হিচাপে পেট্ৰল পাম্পত 8 নম্বৰতে পোৱা ফেচিলিটিটো হৈছে ফায়াৰ ছেফটি ডিভাইচ। হয়, প্ৰতিটো পেট্ৰল পাম্পত এক ফায়াৰ ছেফটি ডিভাইচ থকাটো বাধ্যতামূলক। যদি কোনো পেট্ৰল পাম্পত ফায়াৰ ছেফটি ডিভাইচ নাথাকে তেনে আপুনি ইয়াৰ বাবে কমপ্লেইন কৰিব পাৰে। পেট্ৰল পাম্পত পোৱা সুবিধাসমূহৰ ভিতৰত 9 নম্বৰ সুবিধাটো হৈছে বিল লোৱা সুবিধা। যদি কোনো এটা পেট্ৰল পাম্পে তেল ভৰাওঁতে আপোনাক চিটিং কৰে তেনে আপোনাৰ হাতত বিল থাকিলে ইয়াৰ বাবে আপুনি পোনপটীয়াভাৱে পুলিচ থানাত গোচৰ ৰুজু কৰিব পাৰে। পেট্ৰল পাম্পত পোৱা ফেচিলিটিসমূহৰ ভিতৰত 10 নম্বৰ ফেচিলিটিটো হৈছে কোৱান্টিটি আৰু কোৱালিটি চেক কৰা। আপুনি যিকোনো এটা পেট্ৰল পাম্পত তাৰ তেলৰ কোৱালিটি আৰু কোৱান্টিটি চেক কৰিব পাৰে। কোৱান্টিটি চেক কৰিবলৈ প্ৰতিটো পেট্ৰল পাম্পত 5 লিটাৰ তেলৰ বেহি থকাটো বাধ্যতামূলক। যদি কোনো এটা পেট্ৰল পাম্পত সেই তেলৰ বেহি নাথাকে তেনে আপুনি চিধাই কমপ্লেইন কৰিব পাৰে। আহক তেনে এতিয়া আমি কথা পাতোঁ পেট্ৰল পাম্পত পোৱা এই 10টা ফেচিলিটিৰ ভিতৰত যদি কোনো এটা ফেচিলিটি আপুনি নাপায় তেনে ক'ত কমপ্লেইন কৰিব। হয়, যদি আপুনি পেট্ৰল পাম্পত এই 10টা ফেচিলিটিৰ ভিতৰত যিকোনো এটা ফেচিলিটি নাপায় তেনে আপুনি PG পৰ্টেলত
কমপ্লেইন কৰিব পাৰে। নতুবা আপুনি যিটো কোম্পানীৰ পেট্ৰল পাম্প সেই কোম্পানীটো অফিচিয়েল ৱেবছাইটত গৈ কমপ্লেইন কৰিব পাৰে, নতুবা সেই কোম্পানীটো টোল ফ্ৰী নাম্বাৰত কল কৰিও কমপ্লেইন কৰিব পাৰে। চ' বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিলে পেট্ৰল পাম্পত কি কি ফেচিলিটি ফ্ৰীকৈ পোৱা যায়। যদি কোনো এটা ফেচিলিটি পোৱা নাযায় তেনে আপুনি কেনেকৈ কমপ্লেইন কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।